নমস্কাৰ, মই দীপজ্যোতি বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ আৰু লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম ৮ নং ছাত্ৰাবাসৰ এজন জ্যেষ্ঠ আৱাসী। আজি মই আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ মোৰ এটা অনুবাদ কবিতা। কবিতাৰ শিৰোনাম উচ্চতা। কবি অটল বিহাৰী বাজপেয়ী। ওখ ওখ পাহাৰত গছ নাথাকে, ঘাঁহো নগজে, জমা হয় মাথো বৰফ, যি মৃত্যুৰ দৰেই শীতল আৰু শ্বেতকায়। বয়সা নদীয়ে য'ত নিজৰ ভাগ্যক ধিয়াই চকুলো তোকে, কুলু 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 কুলু। এনে উচ্চতা, যাৰ স্পৰ্শই পানীক শিল কৰে, য'ৰ বতাহে মনলৈ হীনমন্যতা আনে। সেই শিখৰ, যি আৰোহীক অভিবাদন জনায়, তাত উৰুৱাব পাৰি পতাকা, কিন্তু তাত কোনো পক্ষীয়ে বাহ নলয়, চিৰাব নোৱাৰে কোনো বাটৰুৱা, ক্ষন্তেকৰ বাবে হ'লেও। সত্য এয়াই, উচ্চতাই যথেষ্ট নহয়। একাকী হৈ শূন্যত থিয় দি থকাটো পাহাৰৰ মহানতা নহয়, মাথো বিবশতা। শিখৰ আৰু গহ্বৰৰ মাজত আকাশ পাতাল দূৰত্ব, যি যিমান ওখ সিমানেই নিসংগ। দুখৰ ভাৰ কান্ধত লৈ হাঁহি এটা পিন্ধে আৰু মনে মনে কান্দে। প্ৰয়োজন আছে উচ্চতাৰ লগত বৃষ্টি দিও থাকক, য'ত মানুহ আৰু একাকী হৈ থাকিব নালাগে। পৃথিৱীখনক ওখ ওখ মানুহৰ প্ৰয়োজন, ইমান ওখ যি আকাশ চুব পাৰে। নতুন নক্ষত্ৰই আলোকিত কৰিব পাৰে জগত, কিন্তু ইমান ওখও নহয় যে মানুহৰ নিশ্বাসে তাক চুব নোৱাৰে। ভৰিত আকাশত কোনো ফুল নুফুলে। না বসন্ত না শীত, কেৱল উচ্চতাৰ অন্ধকাৰ, নিসংগতাৰ নিস্তব্ধতা। হে ঈশ্বৰ, এনে উচ্চতা মোক কেতিয়াও নিদিবা। যি উচ্চতাই মোক মানুহৰ পৰা আঁতৰাই ৰাখে, তেনে উচ্চতা মোক কেতিয়াও নিদিবা। ধন্যবাদ।